আপোনাৰ অৱচেতন মন এক শক্তিশালী শক্তি। ই অহৰহ আপোনাৰ বাস্তৱক গঢ় দিয়ে, যি আপোনাৰ চিন্তা আৰু বিশ্বাসৰ ওপৰত প্ৰতিষ্ঠিত। প্ৰতিবাৰেই যেতিয়া আপুনি নিজকে কয় মই নোৱাৰোঁ, আপোনাৰ মনে ইয়াক সত্য হিচাপে গ্ৰহণ কৰে। আপোনাৰ সফলতাত ই বাধাৰ সৃষ্টি কৰে। কিন্তু এই চিত্ৰনাট্যখন ওলোটা কৰিলে কি হ'ব? মই সক্ষম হোৱাৰ দৰে ইতিবাচক মনোভাৱে ভৰাই দি আপুনি আপোনাৰ পক্ষত কাম কৰিবলৈ আপোনাৰ মনটোক পুনৰ কাৰ্যকৰী কৰিব পাৰে। মানসিক দৰ্শন এই ক্ষেত্ৰত মূল কথা। আপোনাৰ লক্ষ্যবোৰ এনেদৰে কল্পনা কৰক যেন সেইবোৰ ইতিমধ্যে আপোনাৰ হৈ পৰিছে। আপোনাৰ আৱেগ অনুভৱ কৰক, সবিশেষ লক্ষ্য কৰক আৰু সেইবোৰৰ বাস্তৱতাক বিশ্বাস কৰক। মনত ৰাখিব, আকৰ্ষণৰ নিয়ম বাস্তৱিক। আপুনি যিটো কামত মনোনিৱেশ কৰে সেয়া প্ৰসাৰিত হয়। প্ৰাচুৰ্যতা আৰু সফলতাৰ চিন্তা বাছি লওক আৰু আপোনাৰ জীৱনটো ৰূপান্তৰিত হোৱা দেখিবলৈ পাব। আপোনাৰ অৱচেতন মনে সকলো শুনি আছে। আপুনি নিশ্চিত হওক যে ই সঠিক কথা শুনিছে। আপোনাৰ অৱচেতন মনৰ শক্তিৰ সঠিক প্ৰয়োগেৰে আপোনাৰ জীৱন সলনি কৰক। ধন্যবাদ।